হেল্ল' গাইজ, আজি আমাৰ শ্বুট আছিলে লখিমপুৰ বাইপাছত আৰু এটা ৱেডিং শ্বুট আছিলে। ত' আমি মানে আজি কি হ'ল ঘটনাটো 11টামান বজাত আহিব ক'লে, মেকআপ আৰ্টিষ্ট মানে কমপ্লিট হৈ যাব বুলি ক'লে। আমি 11টামান বজাত আহিলোঁ, এতিয়া 1টামান বাজিব, এতিয়ালৈকে মেকআপ হোৱাই নাই। সিহঁতৰ মেকআপ মানে হোৱাই নাই, এনেকৈ বেয়া লাগে ন। মানে চাওক আকৌ আমাক সোনকালে মাতি দি বহাই থৈ দিয়ে, বহুত টেনশ্যন লাগে। আকৌ ক্লাইণ্টে কল কৰা মানে আমি 2 ঘণ্টা পাছতে যাওঁ, তথাপি আৰু 2 ঘণ্টা লাগে। এইকাৰণে মানে টেনশ্যন লাগে, বহুত বিয়াত এনেকুৱা হৈ যায় হয় ন। ত' আজি বিয়াৰ ব্ৰাইডটো চাব আৰু কমেণ্ট কৰি জনাব ব্ৰাইডটো কেনেকৈ হৈছে। আৰু কথা এটা গাইছে, আপোনালোকক হেৰি কৰিব বিচাৰোঁ, মানে বিয়াত যদি আপোনালোকৰ আপকামিং বিয়া থাকে বা যিকোনো শ্বুট, ফটোগ্ৰাফী ৰিলেটিভ, ভিডিঅ'ৰ ৰিলেটিভ যিকোনো শ্বুট যদি আপোনালোকে কৰিব বিচাৰে, দেন আমাক কণ্টেক্ট কৰিব। চবতছে কম দামত কৰি দিম। লখিমপুৰত চবতছে কমত, গুৱাহাটী য'তে মাতিব তাতে চবতে কম কৰিম। চবতে মানে কম কৰি দিম। যোনে যিমানত কৰে তাতছে কমত আমি কৰি দিম। আৰু কমত মেইন নহয়, মেইন মেটাৰটো পইচা নহয় আকৌ।